পইচা আচলতে ভাল নে বেয়া নাজানো, কিন্তু পইচাই মানুহৰ মনত আনন্দ আৰু মুখত হাঁহি নিশ্চয় বিৰিঙাব পাৰে। পইচাৰ সহায়ত মানুহে বহুত কিবা কিবি কৰিব পাৰে। পইচাই মানুহক ভালো কৰিব পাৰে, বেয়াও কৰিব পাৰে। সৰুৰে পৰা আমি এটা কথা শুনি আহিছোঁ যে পইচাৰ জৰিয়তে ভোজন কিনিব পৰা যায়, কিন্তু ভোক কিনিব পৰা নাযায়। কিন্তু যদি আপোনাৰ ভোক লাগিছে আৰু হাতত পইচা নাই, তেতিয়া আপুনি কি কৰিব? আকৌ কোৱা হয় পইচাৰ জৰিয়তে বিচনা কিনিব পৰা যায়, কিন্তু টোপনি নহয়। কিন্তু আপোনাৰ যেতিয়া টোপনি আহিব, শুবলৈ যেতিয়া এখন বিচনা নাথাকিব, মাটিত ঠাণ্ডাত কঁপি কঁপি শুব লাগিব, পানী পৰা ঠাইত শুব লাগিব, তেতিয়া অনুভৱ কৰিব পইচাৰ ভেলু কি। যেতিয়া হাতত টকা নাথাকিব, সকলোফালে যেতিয়া শূন্য দেখিব, তেতিয়া জানিব পইচা কিমান প্ৰয়োজনীয়। যেতিয়া খালী পকেট লৈ বজাৰলৈ যাব লগা হ'ব, তেতিয়া জানিব পইচা কিমান দৰকাৰী। পইচাই মানুহৰ 99.9% সমস্যা সমাধান কৰিব পাৰে। এতিয়া বুজিছোঁ পইচা ভগৱান নহয়, কিন্তু ভগৱানতকৈ কমো নহয়। পইচাই মানুহৰ ষ্টেটাছ বঢ়াবও পাৰে, কমাবও পাৰে। গতিকে পইচাৰ ভেলু ভালকৈ জানি লওক। অৱশ্যে এইটো নহয় যে জীৱনত কেৱল পইচাৰ পাছতে দৌৰক। পইচাৰ পাছত দৌৰি দৌৰি সময় নষ্ট কৰি জীৱনটো শূন্য কৰি নেপেলাব। পইচা কমাওক যাতে আপোনাৰ অভাৱ দূৰ হয়। পইচাই জীৱন নহয়, পইচা জীৱনৰ এক অভিন্ন অংগহে মাথোন। গতিকে কেৱল পইচাকে জীৱন বুলি ভাবি জীৱনৰ বহুমূলীয়া সময় নষ্ট নকৰিব আৰু জীৱনৰ আনন্দবোৰ উপভোগ নকৰাকৈ নাথাকিব। পইচাৰে সুখ আনন্দ যদিও কিনিব পৰা যায়, কিন্তু জীৱনৰ প্ৰকৃত সুখ আৰু আনন্দ কেৱল পইচাৰে কিনিব নোৱাৰি। তথাপি জীৱনৰ কিছুমান আনন্দ মুহূৰ্ত, কিছুমান প্ৰয়োজন কেৱল পইচাৰেহে পূৰণ কৰিব পাৰি। গতিকে জীৱনত পইচাৰ যথেষ্ট প্ৰয়োজন আছে। সেয়ে খুব কষ্ট কৰক, ভালকৈ পঢ়া শুনা কৰক, নিজৰ দায়িত্ব ভালকৈ পালন কৰক আৰু পইচা ইনকম কৰক। পইচা কেৱল ইনকম কৰাই নহয়, তাক ইনভেষ্ট কৰিবলৈ শিকক আৰু জীৱনৰ মধুৰ পলবোৰ উপভোগ কৰক। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।